हेलो फ्रेंड्स, गुड आफ्टरनून। मैं आज या कि माছ लै चाकचोन कावৈ माछ। आज कावৈ माछर रेसिपि देखाम आपनालोকক। कावৈ माछखिनि धुनियाকৈ काटि मेলি धुनियाকৈ साफा करि लैछु। बेছি डाঙर নহয়, लोकेल कावৈ माछ হয় जिहेतु সৰু সৰুৱে। তেতিয়াহ'লে মই আজি কাৱৈ মাছ বনাই আছো। সেইবাবে ভুনা বনাম যিহেতু পিয়াজ সৰহ লাগিব, সেইকাৰণে পিয়াজ অলপ লৈ ললো। আৰু ইফালে মিঠাতেল গৰম হৈ গ'ল আৰু পিয়াজখিনি গোটেইখিনি ঢালি দি দিম। দি পেলাই অলপ অলপকৈ ঢালি দি আছো আৰু গোটেইখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু পিয়াজখিনি ধুনীয়াকৈ কালাৰ কৰি ল'ম। কালাৰ কৰি লৈ আছো ইফালে আৰু জলকীয়া গুড়ি অলপ দি দিলো, হালধি গুড়ি অলপ দি দিলো আৰু জিৰা গুড়ি অলপ দি দিলো আৰু অলপ পানী দি দিছো। জ্বলি যাব পাৰে, সেইবাবে অলপ পানী দি দিলো। দি পেলাই এইখিনি ধুনীয়াকৈ লৰাই লৈ আছো। চাওক লৰাই লৈ আছো ধুনীয়াকৈ ভুনি ল'ম মছলাখিনি ধুনীয়াকৈ। আজি কাৱৈ মাছৰ ভুনাকে বনাওঁ আৰু মছলাখিনি ভুনা হৈ গ'ল আৰু সোৱাদ পৰিমাণে নিমখ দি দিলো আৰু মছলা ভুনা হৈ গ'ল। আৰু এতিয়া মাছখিনি কাটি লোৱা মাছখিনি গোটেইখিনি কেৰাহীতে ঢালি দিওঁ আৰু সিহঁতক খাব লাগিব যিহেতু আমি খাম আৰু সিহঁতক বনাই। গোটেইখিনি মিক্স কৰি লৈ আছো মছলাখিনি। গোটেইখিনি মিক্স কৰি লাহে লাহে লৈছো। আকৌ কাৱৈ মাছবোৰ কোমলো হয় যিহেতু লাহে লাহে লৰাই লৈ আছো আৰু ইফালে লৰোৱা হৈ গ'ল। দেখিছেনে? গেছটো কমাই থৈছো আৰু তেলখিনি অলপ ফুটি ওলাবলৈ দিছো আৰু অলপ পানী দিছো। অলপ পানী দি লৰাই ল'ম। লৈ পেলাই ঢাকনি মাৰি দিম। আৰু লাহে লাহে হৈ থাকক। নহৰু পিছা দিছিলো বাৰু, নেদেখালো। ঠিক আছে, বাই বাই।